আমাৰ বাৰ্থডে বয় দৰ্শিত ৱেলকাম টু আৱাৰ ইউটিউব চেনেল। মই মৃদুৱে আমাৰ চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি এটা বিশেষ দিন হয়। আজি ভতিজা দৰ্শিতৰ জন্মদিন। 1 বছৰ তাৰ আজি সম্পূৰ্ণ হ'ব। তাৰ উপলক্ষে সিহঁতৰ ঘৰতে এটা পাৰ্টি আয়োজন কৰিছে। আমি তাতে গৈ আছোঁ। মই আৰু ভণ্টি যাম, মা পাছত যাব। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব। আমি তাত কি কৰিম কি নকৰিম সকলোবোৰ দেখাই গৈ থাকিম। বলক তেন্তে আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। আমি এতিয়া আহি আছোঁ বাৰ্থডে বয় ঘৰলৈ। আমি তাক উপহাৰ হিচাপে এটা নিজে বনাই কেক দিছোঁ। পাই গৈছোঁ সি বাৰ্থডে বয় ঘৰ। আমি ক্ৰীম শেষ কৰি আছোঁ আৰু এটা কেকৰ কাৰণে গৈ আছোঁ নে কামত লাগি গ'ল। এইটো কেক আচলতে বেলেগে বনাই আছিলে। চুনুৱে ক্ৰীমখিনি হুইপ কৰি দিছে। আমাৰ বাৰ্থডে বয় দৰ্শিত এয়া ডেক'ৰেশ্যন কৰি আছে ধুনীয়াকৈ। দৰ্শিত বাৰ্থডে বয় গাই ধোৱা নাই চাগে। এয়া দৰ্শিত হয়, ইয়াৰ আজি বাৰ্থডে। ই আজি ভালকৈ এতিয়া কাপোৰ চাপোৰ পিন্ধা নাই, গাই ধোৱা নাই। গা ধুই লওক, তাৰপিছত আপোনালোকক অকণ পাছত দেখাম। এয়া কলৈ জানো এই দুগৰাকীয়ে ওলাইছে এডাল লৈ। এই বেলুন চেলুন লগাইছিলে যে, এইডাল কাঠৰ জখলা চাফ চিকুণ কৰি আছে। দেৰিকৈ শুই উঠিলে এনেকুৱাই হয় আৰু। যিহেতু আমি সোনকালে গ'লোঁ, সেইটো কাৰণে অলপ কামত সহায় কৰি দিলোঁ। এয়া মাইনাই চুনুৱে কাম কৰি আছে, ময়ো কৰিলোঁ। মই বেলুন ফুলালোঁ আৰু কিবাকিবি কাম কৰিলোঁ আৰু। পেহীয়ে আৰু বৰমাই চব্জি কাটি আছে। এইফালে পোলাও পাতিব লৈছে। এইফালে আলু কাটি থৈ দিছে। এয়া নহৰু। এই ভিন্দৌ হয়, ভিন্দৌৱে আজি পোলাও বনাব। এইফালে পিঁয়াজ কাটি থৈ দিছে। এয়া বেলুন ফুলাই আছে। চাই দিয়া এইফালে। কোৱা আজি দুআষাৰ তোমালোকৰ দুজনী। তুমি কোৱা। আজি ভাল লাগিছে বহুত। আমাৰ দৰ্শিতৰ আজি বাৰ্থডে আছে। আপোনালোকে ভিডিঅ'টো চাই যাওক শেষলৈকে। খুলিছে ইও খুলিব পাৰে, দেখা নাই জানো খুলিব লৈছে। ৰেডি হৈছে কেক কাটিবৰ কাৰণে। চাওঁ দৰ্শিত এয়া আমাৰ বাৰ্থডে বয় ৰেডি হৈছে। ডাঙৰ এটা হাতত চকলেট লৈ লৈছে। সকলোৱে কাম কৰাত ব্যস্ত হৈ আছে। মই আপোনালোকক অলপ অলপ দেখাবলৈ চেষ্টা কৰিছোঁ। তিনিটা এই দিছে মাইনা, এইটো আৰু যোৱা নিজৰ নিজৰটো লৈ আনা। এইটো দিছোঁ আমাৰ ফালৰ পৰা। এইটো দিছে জোনমণিৰ ফালৰ পৰা। এতিয়া আমি ফ্ৰিজটো বন্ধ কৰি লৈ আহিছোঁ। Happy birthday to you. Happy birthday to you. Happy birthday, dear Nancy. Happy birthday to you.
এইটো ভিডিঅ' বনাইছোঁ মই ইয়াত চলি যাওঁ কেক লগাই হে চাদৰ চিট এইফালে আমাৰ বাৰ্থডে বয় সকলো খোৱাত ব্যস্ত হৈ আছে পোলাও আৰু চিকেন আছিলে মই ভালকৈ ভিডিঅ' কৰা নহ'ল সেইটো কাৰণে অলপ ভিডিঅ' কৰি ৰাখিলোঁ আৰু এয়া খাই বৈ সকলো খেলি আছে সৰু সৰু ল'ৰা ছোৱালীকেইটা আৰু লগতে এই বুঢ়ীজনীও খেলি আছে সৰু সৰু ল'ৰা ছোৱালীকেইটাৰ লগত আৰু এইফালে বাৰ্থডে বয় পেহীয়েকৰ লগত খেল উপভোগ কৰি আছে খাই মেলি ঘৰলৈ যাওঁ যদি আপোনালোকৰ আমাৰ ভিডিঅ'বোৰ চাই ভাল লাগে তেতিয়া লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব আৰু ছাইডতে থকা বেল আইকনটো প্ৰেছ কৰিব তেতিয়া আমাৰ আহিবলগীয়া নতুন ভিডিঅ'বোৰ ন'টিফিকেশ্যন পাই থাকিব তেন্তে আজিলৈ ইমানেই বাই বাই